স্কুললৈ গৈছিলোঁ পঢ়াটো মই চোকা প্ৰেমত পৰি ফেইল কৰিলোঁ মেট্ৰিক পৰীক্ষা আই বোপায়ে বুজনি দিলে নুশুনিলোঁ কথা বিয়া পাতি লগাই ল'লোঁ গোটেই জীৱন লেঠা এতিয়া হ'লোঁ যে মই হালোৱা গোবৰ জাবৰ পেলোৱা মাটি চহাওঁতেই ভাগৰতে হওঁ আধা মৰা মাটি চহাওঁতেই ভাগৰতে হওঁ আধা মৰা চৰকাৰে আঁচনি দিলে চাউলৰ ফ্ৰী কোটা খেতি কৰিব মনেই নাযায় হ'লো এলেহুৱা কণ্ট্ৰলৰে দোকানীয়ে পাল্লাত মাৰে কাটা চাউলৰ এটা তিৰোতা কথা কিমান শুনিবা বাপেকে হ'লো যে মই এতিয়া কেঁচুৱা ৰখীয়া সংসাৰৰে জামেলাবোৰ কিমান সহিবা অ' বান্ধু সংসাৰৰে জামেলাবোৰ কিমান সহিবা বিচনাতে বাগৰ সলাই ভাবো বহু কথা ধনী মানুহ হম কেতিয়া ভোলা নাথৰ কৃপা বেপাৰ বাণিজ্য কৰিবলৈ হাততো নাই টকা আধাখনীয়া জীৱনত মোৰ কপালখনি ফুটা এ বান্ধৈ আজি বোলে ইটো নাই কাইলৈ বোলে সিটো নাই ধনৰ অভাৱত বেছি দিলোঁ হালৰ গৰু যোৰা ধনৰ অভাৱত বেছি দিলোঁ হালৰ গৰু যোৰা ধনী মানুহ হম কেতিয়া ভোলা নাথৰ কৃপা ধনী মানুহ হম কেতিয়া